हेलो व्यूअर्स सेरिसवन ब्लगर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनालो। আজি আমি গৈ আছো আমাৰ ঘৰলে আৰু মোৰ ঘৰলে তোমাৰ ঘৰতে ন তাৰ মানে মিষ্টাৰৰ যোনটো অৰিজিনেল ঘৰ সেইখন আৰু আমাৰ মোৰ আব্বাৰ ঘৰখন একদম ওচৰতে হয়। আপোনালোকক দেখাই থাকিম চাই থাকিব। আজি গৈ আছো বহুত দিনৰ পিছত গৈ আছো ঘৰলে, বহুত ভাল লাগি আছে মনটো। কৈ দিয়া ক'ত ঘৰ আমাৰ ঘৰ হল আপোনাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ বাকুলা বুলি কয় গাঁওখন। বাকুলা মানে প্ৰায় জামুগুৰিৰ ওচৰতে। বৰ্তমান আমি থাকো দলগাঁৱত। তো এতিয়া ওলালো, এতিয়া দলগাঁৱৰ পৰা আমি ওলাই এতিয়া গৈ আছো বাকুলা। অলপ তেজপুৰতো সোমাই যাম, কাম অলপ আছে। তো আপোনালোকক দেখাম তেজপুৰতো অলপ আমি ঘূৰি যাওঁ। বহুত দিন তেজপুৰৰ পৰা যোৱাও নাই, ইণ্টাৰ ডিষ্ট্ৰিক্ট যিহেতু বন্ধ হৈ আছিল। ভিডিঅ'টো চাই দিওঁ। মই আগতে এই দোকান বহুত গাই থাকো। मेरे सामने वाली खिड़की में एक चांद का टुकड़ा रहता है। मिशन चारिआली पाई गलो, ओके बजारটো কৰি লওঁ। ओके 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 तो पार्किंगত ৰখাই দিওঁ আৰু পাৰ্কিঙতে ৰখিম দিয়া। চলতে বনে কোনে পাৰ্কিঙৰ অৱস্থা চাওক, গোটেইখন বোকা। মই যোনটো এটা ফুচকা খাওঁ আজি সেইটো নাই, এইটো ফুচকালা আজি নাই দেখা। বেলেগ ক'ৰবাত বহে নেকি চাগে, আজিকালি বহুত দিন নোখোৱা হ'লো আৰু। ভোক লাগি গৈছে, ঘৰতে খাই আহা। কি আছিলে सेफ्रॉन पिंड में जाएंगे। আহি পাই গলো আমি পিণ্ডত, सेफ्रॉन पिंड। যাওঁ এতিয়া ভিতৰত চাওঁগৈ, এইফালে যাওঁ নেকি ন? থিমটো ইয়াৰ বহুত ভাল লাগে, মানে ৰেষ্টুৰেণ্টখনৰ। বহি আছে এতিয়া অৰ্ডাৰ দিলোঁ আমি চিকেন বিৰিয়ানী আৰু এগ নুডলছ। এতিয়া বোলে টাইম লাগিব, 20 মিনিটমান লাগিব আহোঁতে। এতিয়া বহি আছোঁ, পেট পূজা কৰিবলৈ ইন্তজাৰ কৰি আছোঁ। আমি ৰাজস্থানী ষ্টাইলত খাম, তলত বহি। বহি লৈছোঁ পুৰা আৰামত একদম। এইফালে সুমন ব্যস্ত ফটো তোলা দেখাই আছোঁ, পুৰা ব্যস্ত ফটো তোলা। শুই লোৱা আৰু 20 মিনিটমান লাগিব, শুই থাকা। মই অকণ আৰাম কৰি লওঁ, দেৰি লাগিব যেতিয়া মজা। হোটেলত আহি শুই খানাৰ ইন্তজাৰ আল্টিমেট, মানে বহি নাই, পুৰা বিন্দাছ শুই থাকক আৰামছে। খানা আহিব, খাম বাছ। খানা আহি গ'ল আমাৰ, এয়া চাৰ্ভ কৰি দি আছোঁ। পটাপট খানাটো খাই লওঁ আৰু খাই কিনে ওলাই যাওঁ, অকণমান ঘূৰোঁগৈ, আপোনালোককো দেখাই যাম, ভিডিঅ'টো চাই যাব। নুডলছটো পিছত খাম ন, এতিয়া বিৰিয়ানীটো খাই লওঁ। ঘৰতে এনেকৈ পকাত লৈ খাবাচোন, একচুৱেলি পকাত লৈ খোৱাটো ভাল। তুমি এগ খাই বেয়া পোৱা ন? এইবোৰ পগলা আমি দুটা। এগটো মোৰ এতিয়া পটাপট খাই লওঁ আৰু ন? খাই লওঁ।
কেনেকুৱা টেষ্টটো? টেষ্টি পিঁয়াজটো চোৱা নাই, পিঁয়াজটো বইল কৰি দিছে নেকি? এইটো বইল পিঁয়াজ নেকি? গোটা গোটা পিঁয়াজ একদম। এইটো কি হয়? নগেন। তোমাক কি আছে আৰু পিঁয়াজ খাবা? পিঁয়াজ খাবলৈ মোক সুধিব নালাগে। ৰাইতা এতিয়া আমাৰ খোৱা হৈ গ'ল। এইফালেও আছে ৰেষ্টুৰেণ্ট, আমি এইফালে নবহিলোঁ। I love তেজপুৰ। লোকেশ্যনটো কিন্তু ভাল, যোনটো জেগাত বনাইছে। বাই বাই পেইণ্ট। বাই বাই পেইণ্ট। খানাটো ভাল আছে হয় নাই? ভাল আছিলে, ভাল লাগিলে খাই। এইফালে ক'ত গৈ আছা? ৰখা এটা জেগাত গৈ আছোঁ। এয়া চাওক লেচু বাগান তেজপুৰৰ। উপায় নাই, ভিতৰত যাব নোৱাৰোঁ, তলা মাৰা। চ' ইয়াৰ পৰাই দেখাই দিছোঁ। লেচু চিজনত আহিলে পুৰা লেচুবিলাক লাগি থাকে ন, পুৰা ৰঙা ৰঙা পৰুৱাৰ পৰা তোমাৰ তেজপুৰ ইউনিভাৰ্চিটি যোনটো যায় সেইটো ৰাস্তাতে আছে। গভৰ্ণমেণ্টৰ এগ্ৰিকালচাৰ এণ্ড প্ৰচেছ ফুড এণ্ড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি অলৰেডি তেজপুৰৰ যোনটো লেচু সেইটোক GI টেগ দিয়া আছে। চ' সেইটো বিষয়ে চবেই গম পায় বাৰু। তেজপুৰৰ লেচু বহুতেই ফেমাছ আৰু মই মানে খাই বহুতেই ভাল পাওঁ, হয়নে চোৱা? বহুত ভাল লাগে খাই, বহুত ভাল লাগে। লেচুৰে গৈছে ন চব লেচু। আৰু এতিয়া আমি আহিলোঁ মহাভৈৰৱ মন্দিৰ। সকলোৱে জানে এইটো এটা ঐতিহাসিক মন্দিৰ হয়, বান ৰজাই বনোৱা এটা ঐতিহাসিক মন্দিৰ। আমি সকলোৱে জানো যে তেওঁ বহুত ডাঙৰ শিৱভক্ত আছিলে আৰু তেওঁ সেই সময়তে শিলৰে এটা নিৰ্মাণ কৰোৱাইছিলে এই মহাভৈৰৱ মন্দিৰটো। তাৰপিছত 1897ত ভূমিকম্প অহাৰ ফলত সেইটো ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত পুনৰ নিৰ্মাণ কৰোৱালে, যিটো আমি বৰ্তমান দেখিবলৈ পাই আছোঁ। ভিতৰলৈ সোমাই গৈ আছোঁ মন্দিৰত। আমি শুনামতে হেনো বানৰজাৰ জীয়ৰী ঊষা সদায় এই মহাভৈৰৱ মন্দিৰত পূজা কৰিবলৈ আহিছিলে। এইটো এতিয়া চৰকাৰীভাৱে চোৱা চিতা কৰে নে? আমাৰ কমিটি আছে ন আপোনাৰ? চোৱা চিতা কৰে। নে চৰকাৰীভাৱে কিবা সাহায্য পায়নে? চৰকাৰে মাজতে দিলে টকা। হয়, এটা মানে CM ফাণ্ডত। বাকী ট্ৰাষ্টে এইটো চোৱা চিতা কৰি আছে ন? আপুনি কিমান বছৰৰ পৰা আছে ইয়াতে? মই ইয়াত প্ৰায় 26 বছৰমান। 26 বছৰ ন? আৰু ইয়াতে শিৱৰাত্ৰি পূজা বহুত ধুমধামকৈ হৈছে। শিৱৰাত্ৰি পূজা ভাল মানে ডাঙৰকৈ হয়। মানে শাওণ মাহটো ডাঙৰ হয়। শাওণ মাহটো মানে সোমবাৰত খুব ভিৰ হয় মানুহ। ভিতৰখন দেখালোঁ আপোনালোকক। মহাভৈৰৱ মন্দিৰৰ পৰা ওলাই এতিয়া গণেশ ঘাটৰ ফালে আহিলোঁ। এই পানীৰ তলত বহুতকেইটা চিৰি আছে। পানীৰ তলতো বহুতকেইটা চিৰি আছে। একদম ওপৰলৈকে পানী আছে। এইখনে হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ। গণেশ ঘাট। আমাৰ যোনটো গুজৰালা আছে সেইটো নাপালোঁ বাৰু ন?
এতিয়া যাম বাৰ ঘৰত, বাৰ ঘৰ LB ৰোডত। গ'লোঁ LB ৰোড, আহি পাই গ'লোঁ। এইফালে বা পুৰা কামত ব্যস্ত হৈ আছে। মাইনা, এয়া মোৰ বা। আৰু এতিয়া মোহাইকৰ লগত এই টিকলু দুটাই পুৰা খেলাত লাগি আছে। এয়া হ'ল মোৰ বাৰ ছোৱালী আছিয়ানা হুছেইন। আৰু এইটো টিকলু। অঁ, তোমাৰ লগত জোৰ আছে। তোমাৰ নামটো কৈ দিয়া, পাৰভেজ হুছেইন। ইয়ে, এতিয়া জুলাই দিয়া। ইয়ে, বাবুৱে মোক জুলাই আছে। আছে নাহা, বাবুৱে আমাক জুলাব। এক্সিডেণ্ট হৈছিলে কেনেকে? তোমাৰ পাপাৰ কেনেকে এক্সিডেণ্ট হৈছিল? দুখ পাই গ'লে নেকি? পেটত দুখ পাইছে কেনেকে? পাপা দুখ পাই গৈছে। কাৰটো ভাঙি গ'ল। হয় নেকি? পাপা ক'ত গৈছিলে? অফিচত আছে। ডক্টৰ তাত গৈছিলে কালি। এতিয়া ভাল হৈছে? খাবলৈ নাপাৰে। খোজ কাঢ়িব পাৰে। জুলি আছো, বাবুৱে আমাক জুলাই আছে। আছিনো আইজা। বাবু জুলাব নালাগে, তুমি ইয়াত বহিবা। আহা বাবা, দুখ পাবা। Like, subscribe, share and comment to H1 Vlogs. তুমি কৈ দিয়া। বাবু ক'ব। বাবু অকল সাবস্ক্রাইব কৰি দিব। সাবস্ক্রাইব কৰি দিব। সাবস্ক্রাইব কৰক, সাবস্ক্রাইব কৰক। এনেকে ক, লাইক কৰি দিব। এফালে যাওঁ উৎপাত হৈ গ'ল। আমাৰ দিমাগ খাৰাপ হৈ গ'ল। দিমাগ খাৰাপ হৈ গ'ল। কিয় দিমাগ খাৰাপ হৈ গ'ল? ধুম মচা দে, ধুম ধুম ধুম। এনেকে মই আৰু আমি তলত যাওঁ। ব'লা। এতিয়া ওলালোঁ বাহঁতৰ ঘৰৰ পৰা। এতিয়া যাম ঘৰলৈ। দেৰি হৈ গ'ল বাৰু। 5:30 বাজিছে। 5:30 বাজিলে। এতিয়া আমি ঘৰ যাওঁ। 6:15 মানত পাই যাম। পাই যাম। তেন্তে এতিয়া গৈ থাকোঁ, বলক আপোনালোক আমাৰ লগত। এতিয়া ঘৰ গৈ চবকে সাৰপ্ৰাইজ দিমগৈ। গৈ আছোঁ, পাই যাম। ৰাতি হৈ গ'ল আহোঁতে। আহি পাই গ'লো, এতিয়া ভিতৰত যাম। মানুহবিলাক ক'ত? কি কৰি আছা? গেম। মোৰ ভাইটি। হাই। হেল্ল'। ভণ্টি। সাৰপ্ৰাইজ কেনেকে লাগিলে? বহুত ধুনীয়া সাৰপ্ৰাইজ। হেল্ল' গাইজ, আমি দুটা শ্বৰীফ সুমন ব্লগৰ ব্ৰাদাৰ্ছ হয়। আৰু এজন আছে ভিতৰত আছে। এতিয়া বাহত আছে বেক চাইডে, আৰু আমি কৰি আছো ব্লগ। দেখাবলৈ কি কৰি আছে। কালি এক্সাম আছে সায়েন্সৰ। এক্সামৰ জেগাত কি কৰি আছে? এক্সামৰ সময়ত এয়া কৰি আছে। এক্সামৰ সময়ত এয়া স্কোৱাড আছে, বুইয়া আছে। এয়া এক্সামৰ সময়ত এয়া কৰি আছে। মজা আ গয়া। মজা ঠাণ্ডা খাই আছো। চবে ঠাণ্ডা পাত ব্যস্ত। মই ঠাণ্ডা দি আছো চবকে। এতিয়া আমাৰ চাহ তাহ খাই হৈ গ'ল, বহি আছোঁ। এতিয়া অলপ ফ্ৰেছ হৈ লওঁ
আৰু তেন্তে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ কাৰণে ইমানেই বাই বাই